ড্ৰয়িংটো এনেকৈ কৰি লৈছোঁ। এই চেনেল ইয়াৰ পৰা ইয়ালৈ আছে 6 চেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়ালৈ আছে 6 চেণ্টিমিটাৰ। প্ৰথমে জোখ চিন এডাল এনেদৰে দি লৈছোঁ এনেকৈ। মাজতে 3 চেণ্টিমিটাৰ কৰি ভাগ হৈছে। এইকেইডাল আছে 0.5 চেণ্টিমিটাৰ আৰু এই ওপৰৰ পৰা এইখিনি যিখিনি আহিছে সেইখিনি 0.5, ইয়াৰ পৰা এইখিনি যিটো আহিছে এইখিনি এৰি থৈ আহিছোঁ 0.5 কৰি এৰিছোঁ চেণ্টিমিটাৰ। কাপোৰখন এখন ইয়াতে কৰি দেখুৱাম। মই চাদৰখন বেলেগ এখন চাদৰত কৰিছোঁ। গোটেই চাদৰখন দাগ দি নলওঁ। এতিয়া এইখন মোৰ কাপোৰত জিলিকি আছে তলৰ পৰা, কিন্তু যিবিলাকত জিলিকি নাথাকে তেনেকুৱা কাপোৰ হ'লে মানে কাৰ্বন পেপাৰ ল'ব পাৰিব। এইটো এংকৰ সূতা লৈছোঁ। সূতাডাল শেষত গাঁঠি এটা দিলোঁ। এতিয়া এই চাৰিডালত গুঠি যাম জেৰুৱা গুঠাৰ দৰে। এইডাল এতিয়া তলৰ ফালে, এইডাল শেষৰডালৰ তলৰ ফালে আহিলে নহয় সূতাডাল, এতিয়া এই ওপৰৰ ফালে এনেকৈ দিব লাগিব। এডাল ওপৰত এডাল তলত দিব লাগিব।
ফ্ৰেমটো বেছি হিলাই থকা নাই, ভিডিঅ'টো কৰি থাকিলে ফ্ৰেমটো বেছি হিলাই থাকিলে ভিডিঅ' চাই থকাজনৰ অসুবিধা হয়। নহ'লে মইতো এইফালৰ পৰা এনেকৈ কৰিলোঁ, আকৌ এনেকৈ ঘূৰাওঁ, তেনেকৈ বেছিকৈ হিলাই আহিলে ইয়াত ভিডিঅ' চাই থকাজনৰ অসুবিধা হয়, সেইটো কাৰণে এনেকৈ কৰিছোঁ। এইখিনি ইমানতে সামৰিলোঁ। এইখিনি খালী থৈ যাম, এনেকৈ নকৰোঁ, ভৰ্তি নকৰোঁ এইখিনি ওপৰৰ এইখিনি। তাৰপিছত এই 3টা লাইনত ধৰিছোঁ। এই 3টা লাইন এতিয়া এনেদৰে গুঠি গুঠি গৈ থাকিম। এতিয়া একেবাৰে শেষৰটো দেখুৱাইছোঁ। শেষৰটো হৈ গ'ল ইয়াত। ইয়ালৈ আহিলোঁ। এইটো একেদৰে কৰিম। এনেদৰে কৰি যাম। এইটো সম্পূৰ্ণ কৰি নেদেখুৱালোঁ তাত, একেধৰণে কৰিছোঁ এইবিলাক। মাজত কিবা দিওঁ ক'লেও পাৰিব, মই কিন্তু দিয়া নাই, এনেদৰে ৰাখিছোঁ। Like a bird on a tree, I'm just sitting here. I got time, it's clear to see. From up here, the world seems small. We can sit together. It's so beautiful, you and me. We meant to be in the great outdoors, forever free.